মই এটা মোবাইল। মই জ্ঞানৰ ভঁৰাল, কিন্তু মোক সাৱধানে ব্যৱহাৰ কৰক। মই মানুহৰ টোপনি চুৰ কৰোঁ, শান্তি চুৰ কৰোঁ, মানুহৰ চকুৰ ৰশ্মি চুৰ কৰোঁ। মই এটা মোবাইল। মই বৰ ডাঙৰ বস্তু। আজিৰ দিনত মই প্ৰতিজন মানুহৰ প্ৰয়োজন। পৃথিৱীত মোতকৈ শক্তিশালী কোনো নাই। মই বাৰু কিয় ইমান শক্তিশালী এবাৰ ভাবি চাইছেনে? মই এটা মোবাইল। ল'ৰা ছোৱালীৰ শৈশৱ খালোঁ, সৈনিকৰ যৌৱন খালোঁ, ককা আইতাৰ সাধুবোৰ খালোঁ। মই এটা মোবাইল। মই চিলেট পেঞ্চিল খালোঁ, বুঢ়ী আইৰ সাধু আৰু বহুতো ৰজা ৰাণীৰ সাধুবোৰ খালোঁ। মোতকৈ হাজাৰ গুণ ডাঙৰ চিনেমা ঘৰবোৰ খালোঁ। মই এটা মোবাইল। আজিকালি মই বৰ ডাঙৰ কাম কৰোঁ। মানি বেগবোৰ অনাদৰ হৈছে। দোকান পোহাৰবোৰ খাবলৈ ধৰিছোঁ। মানুহে মোৰ পৰা লাইনত সকলো বস্তু অৰ্ডাৰ কৰাত ভীষণ ব্যস্ত হৈ পৰিছে। এটা দিন আহিব, সকলো বজাৰ নিস্তব্ধ হৈ যাব। মই এটা মোবাইল। তুমি মোৰ প্ৰতি আসক্ত হোৱাৰ লগে লগে মই তোমাক আধিপত্য বিস্তাৰ কৰিম। তোমাৰ অতি ঘনিষ্ঠ সেই মানুহবোৰৰ পৰা তোমাক আঁতৰাই ৰাখিম। মই এটা মোবাইল। টৰ্চ খালোঁ, কেমেৰা, ঘড়ী সকলো খালোঁ। ৰাস্তাই পদূলিয়ে খেলা সেই পুৰণি খেলবোৰ খালোঁ। ল'ৰা ছোৱালীৰ শৈশৱ খাই খাই মই বৰ শক্তিশালী হৈ পৰিছোঁ, কাৰণ মই এটা মোবাইল। মোক ভালকৈ ব্যৱহাৰ কৰা, নহ'লে মই তোমাৰ সুখৰ সংসাৰখনো খাই চুৰমাৰ কৰি দিম, কাৰণ মই এটা মোবাইল। ভিডিঅ'টোৰ সৈতে যদি আপুনি একমত, তেনেহ'লে আপোনাৰ মতামত কি কমেণ্ট কৰি জনাবচোন। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।